হেল্ল' এভৰিৱান, প্ৰেজ দ্য লৰ্ড। আৰু মই আপোনালোকৰ আগত এইটো ফুল দেখাম, জানেনে? এইটো কিমান ধুনীয়া ন? বেছি দিনো হোৱা নাই এইটো ৰোৱা, কমচে কম ৰোৱা এইটো হৈছে নেকি 1 বছৰ হোৱা নাই, কিন্তু ফুল ধৰিলে চাচোন। এইটো কালাৰ বহুত ভাল লাগে, বহুত ধুনীয়া ফুল ফুলিছিলে আৰু এইটো সৰি গ'ল। এনেকুৱা কি, যেতিয়া আমি নিজে ৰুওঁ ন, কিবা এটা এনেকৈ ফুল যেতিয়া ধৰে ন, তো বহুত ভাল লাগে, চায়ো ভাল লাগে আৰু ৰুইও ভাল লাগে ন। তো সেইটো কাৰণেই মই আপোনালোকৰ আগত দেখাইছিলোঁ। এই পাতটো বহুত ভাল লাগে, চাওক কেনেকুৱা দেখিছে। এইটো আছেনে নাই নাজানো, আৰু মই সেইটো কাৰণে এটা দুটাকৈ ৰুই থাকোঁ। আৰু এইটো হৈ গ'ল জবা ফুল, দেখিলে এনেকুৱা জবা ফুল হ'ল। আৰু জবা ফুলটো আমি প্ৰায় চিনি পাওঁ। আৰু জবা ফুল আমি কেলে ৰুওঁ জানেনে? এইটো আমি চুলিত লগাওঁ, কেতিয়াবা মই চাবোন বনাওঁ জবা ফুল দি, তো ভাল লাগে কিবা এটা, সেইটো কাৰণে। তাৰপাছত মই কেইজোপামান আদা ৰুইছোঁ। আদাটো কি চাফা কৰিবলৈ আছে। তো ইয়াত নেমু টেঙা লাগি আছে, চব দেখিছে? দেখিলে নেমু টেঙা? আমাৰ এনেকৈ ধৰে। গছজোপা বৰ ডাঙৰ নহয়, সৰু। তাৰপাছত আৰু আমাৰ কেইজোপামান পদিনা হৈছে এইখিনি। তাৰপাছত মই ৰুইছিলোঁ তামোল। তামোলটো ইমান ডাঙৰ হ'ল, কাৰণ মই বহুত চখ, কাৰণ নিজে এনেকুৱা ৰোৱা নাছিলোঁ, ফাৰ্ষ্ট টাইম ৰুইছোঁ। আৰু ইমান ডাঙৰ তামোল গছজোপা হ'ল, আৰু অলপ দিনত তামোল ধৰিব। 2জোপা হৈছে, কাৰণ 3জোপাই ৰুইছিলোঁ। এজোপা একেবাৰে সৰুৱে হৈ আছে, তাকে ভাবিছোঁ এইজোপা উঠাই দিলেই ভাল আছে নেকি। উঠাই পিনে বেলেগ জেগাত ৰুই দিওঁ, তেতিয়া ভাল হ'ব, নহয় জানো? তো যিকোনো গছ আমি যেতিয়া ৰুওঁ আৰু হ'লে ভাল লাগে, নহয় জানো? তো সেইটো কাৰণে ভাবিছিলোঁ আপোনালোকৰ আগতো দেখাম বুলি কৈ এটা ভিডিঅ' প্ৰস্তুত কৰিলোঁ। এইটো ফুলকেইটা অলপ মৰি গৈছে, অলপ মৰি গৈছে। তো সেইটো কাৰণে মই ইমান কিবা দেখাই দিয়া নাই, ঠিক আছে? তো ইমান ভালকৈ হোৱা নাই, আৰু হৈছিলে, কিন্তু পানীৰ জোখতে এইবোৰ এনেকুৱা মৰি গৈছে। তো নিজে যেতিয়া যিকোনো বস্তু এটা ৰুই দিওঁ, তেতিয়া ভাল লাগে ন। তো ভাল লগাৰ কাৰণে মই ভাবিলোঁ, তাৰপাছত অলপ তো তাৰপাছত আৰু এজোপা দেখিছেনে? এইটো চব কিমান ধুনীয়া। যোৱা বছৰো মই আপোনাক দেখাইছোঁ। এইটো বৰ ধুনীয়া জোপোহা হৈ যায় গছজোপা, কাৰণ এইকেইটা মই নিজে ৰোৱা নাই, গুটিৰ পৰা নিজে পৰা হোৱা হয়। সেইটো কাৰণে মই ইমানেই দেখালোঁ আপোনালোকৰ আগত। তো ভাল লাগিলে চাই, লাইক শ্বেয়াৰ